প্ৰিয় বন্ধুসকল, প্ৰথম খবৰটি হৈছে এইবাৰ পূজা চাবলৈ যাওঁতে কি নিয়ম মানিব লাগিব। আজি প্ৰকাশ পাব নতুন SOP। আজি প্ৰকাশ পাব দুৰ্গা পূজাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰিবলগীয়া নতুন SOP। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। আনহাতে চলিত মাহত নৱম, দশম, একাদশ শ্ৰেণীৰ পাঠদানৰ সম্ভাৱনা নুই কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে। আয়োজক কমিটিৰ কোভিড পৰীক্ষা অথবা কোভিড ভেকচিন গ্ৰহণৰ সন্দৰ্ভতো কেতবোৰ সিদ্ধান্ত থাকিব পাৰে। মাস্ক, চেনিটাইজাৰ, সামাজিক দূৰত্ব আদি মানি চলাৰ নিৰ্দেশনা জাৰি কৰিব পাৰে। নিশা নিৰ্দিষ্ট সময়ৰ ভিতৰত পূজা শেষ কৰাৰো নিৰ্দেশনা থাকিব পাৰে। ৰাজহুৱা সমদল শোভাযাত্ৰাত থাকিব পাৰে নিষেধাজ্ঞা। দশমীৰ দিনা বিসৰ্জনৰ বাবে বিশেষ নিৰ্দেশনা থকাৰ সম্ভাৱনা আছে। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰটি হৈছে শিক্ষক হ'ব বিচৰাসকলৰ বাবে ভাল খবৰ। প্ৰকাশ পালে টেট পৰীক্ষাৰ বিজ্ঞাপন। শিক্ষক হ'ব বিচৰাসকলৰ বাবে ভাল খবৰ। ৰাজ্যৰ শিক্ষা বিভাগে প্ৰকাশ কৰিছে টেট পৰীক্ষাৰ বিজ্ঞাপন। পৰীক্ষাৰ বাবে আবেদন কৰোঁতে ইচ্ছুক প্ৰাৰ্থীয়ে 7 জুনৰ ভিতৰত চিলেক্ট কৰিব লাগিব। নিম্ন প্ৰাথমিকৰ বাবে প্ৰাৰ্থীজন ন্যূনতম 50% নম্বৰেৰে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'ব লাগিব। BEd অথবা DLEd কৰা হ'ব লাগিব। উচ্চ প্ৰাথমিকৰ বাবে প্ৰাৰ্থীজন স্নাতক হোৱাৰ লগতে 2 বছৰীয়া BEd অথবা DLEd ডিগ্ৰী কৰা হ'ব লাগিব। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ অনলাইন মাধ্যমেৰে হ'ব। আবেদন প্ৰক্ৰিয়া আৰম্ভ 15/9/2021। আবেদনৰ অন্তিম তাৰিখ 25/9/2021। এডমিট ইছ্যু কাৰ্ড 10/10/2021। পৰীক্ষাৰ তাৰিখ 24/10/2021। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰ দিছে ঘৰতে ফেৰীৰ টিকট সংগ্ৰহ কৰিব পাৰিব ৰাইজে। মুকলি হ'ব মোবাইল এপ। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটৰ নিমাতীঘাট পৰিদৰ্শন কৰি মাজুলী আৰু যোৰহাটৰ মাজত ৰ'পেক্স সেৱা সন্দৰ্ভত বিতং পৰ্যালোচনা কৰে। এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীয়ে জল পৰিবহণ ব্যৱস্থাৰ সুচলকৰণৰ বাবে ঘোষণা কৰা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ হ'ল: অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ উদ্যোগত ইতিমধ্যে যোৰহাট আৰু মাজুলীৰ মাজত 2খন ৰ'পেক্স ভেছেলৰ সেৱা কাৰ্যকৰী হৈ উঠিছে। পুংখানুপুংখ পৰিদৰ্শনৰ পাছত বিভাগটোৱে 2খন স্থানীয় নাও চলাচলৰ বাবে উপযুক্ত বুলি বিবেচনা কৰিছে। সামুদ্ৰিক ইঞ্জিন থকা 2খন স্থানীয় নাও আজিৰ পৰা চলাবলৈ অনুমতি দিয়া হ'ব। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এখন জাহাজৰ উপৰি শীঘ্ৰেই মাজুলীত 2খন ভেছেল MV ৰাজমলক্ষ্মী আৰু MV ডিগাৰু উপস্থিত হ'ব। ইতিমধ্যে ভাৰত চৰকাৰক আৰু 2খন ৰ'পেক্স ভেছেল অসমলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইয়াৰ এখন ভেছেল যোৰহাট আৰু মাজুলীৰ মাজত চলাচল কৰিব। যাত্ৰীসকলে ঘৰৰ পৰাই টিকট বুক কৰিব পৰাকৈ এটা এপ মুকলি কৰা হ'ব। তদুপৰি ডিব্ৰুগড় আৰু যোৰহাট আৰু মাজুলীৰ মাজত চলাচল কৰিব পৰাকৈ 2খন নৈশ ব্যৱস্থা কৰা হ'ব। প্ৰিয় বন্ধুসকল, শেষৰ খবৰ দিছে টকাৰ বিনিময়ত নিট উত্তীৰ্ণৰ চেষ্টা। প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত 9 জনক গ্ৰেপ্তাৰ, জব্দ 10 লাখ। মেডিকেলৰ প্ৰৱেশ পৰীক্ষাৰ নামত সংঘটিত এক ভয়ানক দুষ্কাৰ্য পোহৰলৈ আহিছে ৰাজস্থানৰ জয়পুৰত। আৰক্ষীৰ এক অভিযানত প্ৰৱেশ পৰীক্ষাৰ নামত দুষ্কাৰ্য সংঘটিত কৰা এজন পৰীক্ষাৰ্থীয়ে মুঠ 9 জনক গ্ৰেপ্তাৰ কৰিছে। বিগত দেওবাৰে অনুষ্ঠিত হোৱা দেশৰ মেডিকেল কলেজৰ নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষাত ৰাজস্থানৰ জয়পুৰৰ এটা কেন্দ্ৰত এজন পৰীক্ষাৰ্থী উত্তীৰ্ণ কৰাৰ স্বাৰ্থত প্ৰশ্নকাকত ফাদিল কৰাৰ ঘটনা পোহৰলৈ আহে। বিয়লি 2 বজাৰ পৰা আৰম্ভ হোৱা এই পৰীক্ষাত প্ৰশ্নকাকত পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘণ্টাৰ পাছতেই RRT পৰীক্ষা কেন্দ্ৰত 35 নং কোঠাৰ পৰীক্ষা নিৰীক্ষক ৰাম সিঙে প্ৰশ্নকাকত মোবাইলত ফটো উঠাই লৈ নিৰ্দিষ্ট মানুহলৈ প্ৰেৰণ কৰে। পৰীক্ষা কেন্দ্ৰতো থকা ধনেশ্বৰী যাদৱ নামৰ এগৰাকী প্ৰাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ বাবে এইদৰে প্ৰশ্নকাকতখন তেওঁৰ মোবাইলেৰে বিশেষ ব্যক্তিলৈ প্ৰেৰণ কৰিছিল। প্ৰিয় বন্ধুসকল, ভিডিঅ'টি যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ খবৰসমূহ পলকতে পাই থাকিবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।